নমস্কাৰ, গুড ইভিনিং। মোৰ ইউটিউব চেনেল ৰক সিদ্ধান্তলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। একেটা ৰুম, একেজন মানুহ, মাত্ৰ টপিক বেলেগ বেলেগ। আজিৰ টপিকটো হৈছে গ্লুকোমা। গ্লুকোমাটো হৈছে আমাৰ এতিয়া চাওক মেক্সিমাম মানুহৰে চকুত, মই অলৰেডি ইয়াৰ আগৰ ভিডিঅ'টো আছিলে মোৰ কেটাৰেক্টৰ ওপৰত, কেটাৰেক্টৰ কাৰণ বা তাৰ কেনেকুৱা প্ৰকাৰ হয়, কি কৰিব লাগে তাৰ ওপৰত মই এটা ভিডিঅ' বনালোঁ। এতিয়া বনাব গৈ আছোঁ মই গ্লুকোমাৰ ওপৰত। গ্লুকোমা বৰ্তমান কমন ডিজিজ হৈ পৰিছে। আৰু গ্লুকোমা হ'লে কি হয়, আপোনাৰ যদি আপুনি সঠিক ট্ৰিটমেণ্ট নলয় তেনেহ'লে আপুনি অন্ধ হৈ যোৱাৰ চান্সেছ অলমষ্ট থাকে। চ' গ্লুকোমাৰ কাৰণে আপোনাৰ প্ৰথম কথা হৈছে ডক্টৰ, আপুনি চাওক যিকোনো বেমাৰেই নহওক আপুনি ডক্টৰৰ ট্ৰিটমেণ্ট ল'বই লাগিব। এতিয়া প্ৰথম কথা হৈছে চকুটোৰ যিটো গ্লুকোমা, যদি ডক্টৰে আপুনি নিজে গম নাপায় যে আপোনাৰ গ্লুকোমা আছে নে কি হৈছে, কোনো বেমাৰে আপুনি নিজে গম নাপায়। কিন্তু কথা হ'ল ডক্টৰে যেতিয়া ৰেগুলাৰ আই চেকআপ কৰিব তেতিয়া তেওঁলোকে ফাইণ্ড আউট কৰে যে আপোনাৰ গ্লুকোমা হৈছে কি হৈছে। আৰু গ্লুকোমা হয় মেইনলি আপোনাৰ চকুৰ হাই প্ৰেছাৰ যদি থাকে, চকুৰ যেনেকুৱা প্ৰেছাৰ থাকে, যেনেকুৱা মানুহৰ ব্লাড প্ৰেছাৰ থাকে তেনেকুৱা চকুৰ প্ৰেছাৰ থাকে। আৰু এই প্ৰেছাৰটো যদি আপুনি কণ্ট্ৰললৈকে আনিব নোৱাৰে তেনেহ'লে ট্ৰিটমেণ্টৰ দ্বাৰা, তেনেহ'লে আপোনাৰ অপটিক নাৰ্ভবিলাক ডেমেজ হোৱাৰ চান্সেছ থাকে। তেনেকৈ আপোনাৰ গ্লুকোমাৰ যিটো কৈ আছোঁ ফুল্লি ব্লাইণ্ড হোৱাৰ চান্স থাকে মানুহৰ। এতিয়া আপোনাৰ গ্লুকোমাৰ বিষয়ত কিছুমান তথ্য হ'ল এনেকুৱা ধৰণৰ। গ্লুকোমা কোৱা হয় মানে চাইলেণ্ট আপোনাৰ থিফ অফ আইচাইট। আপুনি গম নোপোৱাকৈ আপোনাৰ চকুৰ যিটো আমাৰ আপুনি দেখে সেই কেপাচিটিটো নোহোৱা কৰি দিয়ে। গ্লুকোমা মেইনলি দুটা টাইপৰ হয়, আপোনাৰ অপেন এংগেল গ্লুকোমা আৰু ক্ল'জ এংগেল গ্লুকোমা। আপোনাৰ যদি ডায়েবেটিছ থাকে, থাইৰইড থাকে, গ্লুকোমা এনেকুৱা ধৰণৰ অল্ড এজ বেছি বয়স, অলৰেডি কৈছে স্মকিং বা এলকহল যদি বেছিকৈ কনজিউম কৰে তেনেহ'লে আপোনাৰ গ্লুকোমা হোৱাৰ চান্সেছটো বেছি থাকে। আৰু গ্লুকোমাৰ হোৱাৰ কাৰণটো এতিয়ালৈকে ডক্টৰে ফাইণ্ড আউট কৰিব পৰা নাই কিহৰ কাৰণে আপোনাৰ গ্লুকোমা হয়। তথাপি ইয়াক দুটা ভাগত ভগাইছে, আপোনাৰ প্ৰাইমাৰী গ্লুকোমা আৰু যিটো কজটো আপোনাৰ আননোন। প্ৰাইমাৰী গ্লুকোমাটো কি হয় এতিয়ালৈকে তাক ফাইণ্ড আউট কৰিব পৰা নাই চিকিৎসা বিজ্ঞানত। আৰু ছেকেণ্ডাৰী গ্লুকোমাটো হৈছে আপোনাৰ ধৰক টিউমাৰ, ডায়েবেটিছ, এডভান্স কেটাৰেক্ট এইবিলাকৰ কাৰণে আপোনাৰ ছেকেণ্ডাৰী গ্লুকোমাটো হোৱা বুলি কোৱা হয়। অলৰেডি কৈছে গ্লুকোমাৰ ধৰক হোৱাৰ কাৰণকেইটা। এতিয়া বয়স যাৰ বেছি হয়, ধৰক যাৰ থাইৰইড থাকে বা ডায়েবেটিছ থাকে তেওঁলোকৰ গ্লুকোমা হোৱাৰ চান্সেছটো বেছি থাকে। আৰু কিছুমান প্লেচ অনুযায়ী মানে জিঅ'গ্ৰাফিকেল এৰিয়া অনুযায়ী আপোনাৰ গ্লুকোমা কিছুমান বেছিকৈ দেখা যায়। যেনেকৈ কি কৈছে আপোনাৰ ইষ্ট এছিয়ান যিবিলাক কাণ্ট্ৰি আছে বা আপোনাৰ আফ্ৰিকান কাণ্ট্ৰি, আমেৰিকান কাণ্ট্ৰি এইবিলাকত মানে আপোনাৰ গ্লুকোমা হোৱাৰ চান্সেছটো অলপ বেছি বাকীবিলাকৰ তুলনাত। চ' আপোনাৰ মায়'পিক বা যদি হাই মায়'পিক পেচেণ্ট হয়, যাৰ দেখা নাপায় দূৰৰ এয়াতো মাইনাছ পোৱা থাকে। মই অলৰেডি আগৰ ভিডিঅ'ত প্ৰথম ভিডিঅ'ত মই ডেছক্ৰাইব কৰিছোঁ মায়'পিয়া কি হয়, হাইপাৰপিয়া কি হয়। যদি আপুনি চাব বিচাৰে তাতো গৈ আপুনি ডিটেইল চাব পাৰে। চ' আৰু যদি কিবা আই চাৰ্জাৰী হয় বা চকুৰ যদি কিবা অপাৰেশ্যন হয় তেনেকৈ আপোনাৰ গ্লুকোমা হোৱাৰ এইবিলাক এটা প্ৰাইমাৰী কাৰণ বুলি ধৰা হয়। গ্লুকোমাৰ টাইপ কেইটা মই অলৰেডি ক'লোৱেই, কাৰণকেইটা ক'লোৱেই। আৰু এতিয়া কথাটো হ'ল আপোনাৰ যদি এক নম্বৰ কথা, যদি আপুনি কিবা আই ৰিলেটেড কিবা অসুবিধা পায় আপুনি অৱহেলা নকৰিব, ডক্টৰৰ তাত সোনকালে যাব। ডক্টৰে আপোনাক ফাইণ্ড আউট কৰিব আপোনাৰ কেটাৰেক্ট হৈছে নে গ্লুকোমা হৈছে নে আন কিবা প্ৰব্লেম হৈছে। যদি গ্লুকোমা হৈছে আপোনাৰ চাৰ্জাৰী নহ'লে আপোনাৰ লং টাৰ্ম মেডিকেশ্যন যিখিনি আছে ট্ৰিটমেণ্ট হয় এইটোৰ দ্বাৰা আপোনাক ঠিক কৰা হয়। নৰ্মেলি চাৰ্জাৰীৰ দ্বাৰাই আপোনাৰ গ্লুকোমাৰ যিটো প্ৰব্লেম আছে সেইটো চল্ভ কৰা হয়। চ' ইয়াৰ আগৰ ভিডিঅ'টো আছিলে মোৰ কেটাৰেক্টৰ ওপৰত। আগত যেনেকৈ কৈছিলোঁ, যদি আপোনালোকে কিবা কেটাৰেক্টৰ বিষয়ত জানিব বিচাৰে ডিপলি তেনেহ'লে মোক কমেণ্ট কৰক, মই আপোনাক পাৰ্চনেলি এই বিষয়ত জনাম বা এটা লং টাৰ্ম আপোনাৰ অকণ দীঘলীয়া ভিডিঅ' বনাম। ঠিক তেনেকুৱা গ্লুকোমাৰ বিষয়ে যদি আপুনি ডিটেইল জানিব বিচাৰে 4-5 মিনিটৰ ভিডিঅ'টোত আপোনাক সম্ভৱ নহয় গোটেই ডিপলি এক্সপ্লেইন কৰিম মই গ্লুকোমাৰ বিষয়ে। আৰু যদি আপোনালোকৰ আই ৰিলেটেড এনি ইছ্যুজ থাকে আপোনালোকে মোক কমেণ্ট কৰক, মই আপোনালোকক এই বিষয়ত পাৰ্চনেলি হেল্প কৰিব পাৰিম, যিহেতু মই এই ক্ষেত্ৰত আই ৰিলেটেড এটা ফিল্ডত মই জড়িত। চ' আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ইউজফুল হৈছে তেনেহ'লে আপুনি লাইক কৰিব, চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব, আপোনাৰ যিটো নটিফিকেশ্যন বিল আছে সেইটো এবাৰ দবাই দিব, তেতিয়া মোৰ নতুন নতুন ভিডিঅ'ছবিলাক আপোনালোকে ইউটিউব বক্সত পায়। লগতে ইনফৰমেশ্যনখিনি এবাৰ শ্বেয়াৰ কৰিব। ধন্যবাদ জনালোঁ গোটেই ভিডিঅ'টো চোৱাৰ কাৰণে। শুভৰাত্ৰি।